নমস্কাৰ, মই ৰাকেশ। জীৱনৰ কঠিন পৰিস্থিতিৰে ঘেৰাই ধৰা এটা ল'ৰা। পিতৃ মাতৃৰ সমৰ্থন নাপায় কিদৰে জীৱনৰ সঠিক পথ এৰি বেয়া দিশত যাত্ৰা আৰম্ভ কৰে। এই চুটি ছবিখনতে সত্য জীৱনৰ কাহিনী ঠিক তেনেদৰেই দেখুৱাবলৈ চেষ্টা কৰা হৈছে। এই নামত আমি কুকুৰ এটা জন্ম দিলোঁ। ইয়াক বুজাই বুজাই আমি আমনি পাই গ'লো, কিন্তু ইয়াৰ মগজুত একোৱেই নোসোমায়। ইয়াৰ বয়সৰ ল'ৰাই চাকৰি কৰি পইচা কমাই আছে, আৰু ইয়াক চা। তো সিহঁতৰ বাপেক আপোনাৰ নিচিনা দুখীয়া নহয় ন? লাজ কৰ অকণমান চালা। ঘূৰি ঘূৰি খাবলৈ পাইছ তো, সেইকাৰণে বহুত বাঢ়ি গৈছ তই। আৰে হ'ব, মনে মনে থাককচোন, কিমান আৰু বকি নাথাকে। তই মনে মনে থাক। দিনটো ধদুৱা মাৰি ঘূৰি ফুৰিব, আৰু ৰাতি আহি ঘৰত গৰু নিচিনাকৈ খাবলৈ পাই তেল ফাটিছে তাৰ। এতিয়া আহি নিজৰ ঘৰতো ভাত নাখাব মানে? ইয়াৰ কথা শুনিছা? মোৰেই ঘৰত থাকিব আৰু মোৰেই মুখে মুখে কথা ক'ব। তেনেহ'লে উলিয়াই দে ঘৰৰ পৰা মোক। কিয় মোৰ কাৰণে ইমান কষ্টত থাকিব লাগে? মোক আজি আৰে কি কৰিছে এইবোৰ? নিজৰ ল'ৰাটোক কেনেকৈ ঘৰৰ পৰা উলিয়াই দিয়ে নেকি? তই মনে মনে থাক পদ্মা। ব'ল আজি তোক ওলাই যা ঘৰৰ পৰা। যা। হেল্ল', অঁ খুৰী কওক। কি খবৰ? মই খুৰী, মই গৈ আছোঁ। কালি যে তোক বিপদ এটা পাইছিলোঁ, তাৰতো নমাকে মৰিব ওলাইছে। পাপ লাগিব তোৰ। এইটো এবাৰ যাচোন। আৰু মই ইয়াৰ পৰা যোৱাৰ পিছত তই মৰিবি কেলা। আৰে ইয়াৰ পৰা জঁপিয়ালে তোৰ হাত ভৰিও নাভাঙিব। এইটো এবাৰ যাচোন, যা। ঠিক আছে, তই ইমান কৈছ যদি যাওঁ। দেউতাই ঠিকেই কৈছে, মই একো কামৰ নহয়। চালা য'তেই কাম কৰিব যাওঁ 2-3 দিনতে উলিয়াই দিয়ে। নোৱাৰোঁ একো মই ভাল কাম কৰিব।
মই বেকাৰ বে চাবি এদিন সঁচাকৈ মৰি যাম এখন দেখিছ লাগে তই এক্সৰ কেলে কি কৰিছোঁ ইমান ৰাতিখন ইয়াত সত্য বেকাৰ বে এক বাপেকে ঘৰৰ পৰা ওলোৱাই দিলে কি ৰে সত্য তোৰ ঘৰৰ পৰা ওলোৱাই দিলে আবে যা না য'ত গৈছিল তাত যা মাথাটো বেয়া আছে কেলা যা এবাৰ এই ধেমালি কৰিছোঁ সত্য তই এইবোৰ কান্দা কান্দি কৰি থাকচোন আছোঁ না চাহখন বৈ স্কুটি ব দাদা চাহ দিবচোন চাৰি কাপ তই ভাই তই কি কৰিম ভাবিছ মোৰ ওচৰত কাম এটা আছে যদি কৰ কৰিব পাৰ কি কাম আৰে কাম এক নম্বৰ পইচাও বঢ়িয়া পাবি কি ক চা ভাই মই কৈছোঁ কৰি ল তই ঘৰৰ এটাই ডাঙৰ ল'ৰা এতিয়া পইচা নকমালে মানুহেতো তোক ক'বই কি কাম ক কাম মোকো লাগে মই এনে ঘৰত বেকাৰ আছোঁ শিখৰ এটা খাবলৈ পইচা নাই ঠিক আছে কালি তই ৰাতিপুৱা ৰেডি থাকিবি এতিয়া ফাৰ্ষ্ট ক্লাছ চাহটো খাই ল আৰু কিমান ৱেইট কৰি থাকিম ইমান দেৰি হ'ল ৰাজু ভাই নতুন ল'ৰা কাম লাগে ঠিক আছে কাম পাই যাবি কিন্তু খেলি মেলি নকৰিবি এতিয়া বছৰ টকাত লৈ যাম আহ মোৰ লগত বছ বছ নতুন ল'ৰা কাম লাগে কিবা গড়বড় কৰিব নেকি বিশ্বাসৰ লাগে হয়তো চিন্তা নকৰিব বছ আমাৰে ল'ৰা ঠিক আছে তেনে ৰাখি ল কামত এইটো ল এডভান্স বাইদ ল কাম হোৱাৰ পাছত আকৌ পাবি নহয় পইচা পাবি বেয়া কাম কৰাবি আমাক কেলা আৰে কি কৈছ এইবোৰ আৰু তই কেনে গম পালি এইবোৰ বেয়া কাম বুলি মোৰ কি পাগল লিখা আছে নেকি কেলা ভাল কামত ইমান পইচা কোনে দিব তৰা কেলা তহঁতি ভিকাৰী থাকিবি অঁ হয় এইটো বেয়া কাম যা কৰ যা ভাল কাম মই কৰিম এইটো কাম তই পাগল আছ নেকি কেলা কি কৈছ এইবোৰ যি কৈছোঁ ঠিকেই কৈছোঁ তই বুজা তোৰ লগত বহুত গৰম তেজ ন ইয়াত আকৌ দেখাও নি মোক গৰম তেজ কেলা মাজুলী এখন কাম কৰিবি নাই অঁ কৰিম অঁ নমস্কাৰ ৰাজু ভাই
কৰিব চিন্তা নকৰিব আপুনি চিন্তা নকৰিব কৰিব সেই ল'ৰাকেইটা অলপ কনফিউজ আছিলে আকৌ চিন্তা নকৰিব বৈ ৰাজীৱাই মানি গ'ল বৈ মাতিছে বল ৰাজু ভাই ক কাম কৰিব কি লাগিব বুজা দে কাম একদম বঢ়িয়া কিন্তু তহঁতি কেনেবাকৈ যদি খেলি মেলি কৰ এইটো দেখিছ নহয় এটাও নাই এইটো নহয় ঠিক আছে তহঁত দুটা মৰ্ণিং নাহকতীয়া টাউনৰ গলি ৰখি থাকিবি অজয় আৰু বিকাশে স্কুটিত এটা বেগ লৈ আহিব তাৰ পৰা তহঁতি বেগটো লৈ ফুটফাতেদি আগবাঢ়ি গৈ থাকিবি অলপ আগত তহঁতি ফুটফাথৰ পৰা নামি ৰেল গেট পাই যাবি ৰেল গেটৰ লেফ্ট ছাইডে তহঁতি ঘূৰি চিধা গৈ থাকিবি লেফ্ট ছাইডে ঘূৰি চিধা আহি থকা অৱস্থাত অলপ আগত তহঁতি এখন সৰু দোকান দেখিবি সৰু দোকানখনৰ কিনাৰেদি এটা ৰাস্তা আহিছে সেই ৰাস্তাৰ ফালে তহঁতি দুটাই সোমাই আহিবি সেই ৰাস্তাটো ক্ৰছ কৰিয়েই তহঁতি ৰেল লাইন পাইবি ৰেল লাইনৰ মাজেদি চিধা গৈ থাকিবি গৈ অলপ আগত নাহৰকটীয়া চাইনবৰ্ডখন দেখিবি নাহৰকটীয়া চাইনবৰ্ডখনৰ ফালে তহঁতি উঠি দিবি আৰু একদম হুঁচিয়াৰ প্লেটফৰ্মত এনি টাইম পুলিচ থাকে যদি কেনেবাকৈ প্লেটফৰ্ম ক্ৰছ কৰিলি তাৰপাছত তহঁতি অভাৰব্ৰিজত উঠি দিবি অভাৰব্ৰিজখনৰ ওপৰেদি গৈ থাকিবি অভাৰব্ৰিজখন পাৰ হোৱাৰ পাছত অভাৰব্ৰিজৰ ওপৰত এজন ল'ৰাই মুখত কাপোৰ বান্ধি থকা দেখিবি সেই কাপোৰ বান্ধি থকা ল'ৰাজনৰ হাতত তহঁতি বেগটো গৈ দি দিব লাগে বেগটো দিয়াৰ পাছত তহঁতি চুপচাপ তাৰ পৰা গুচি আহিবি তই ক কেনেকুৱা গ'ল ভাজি ঠিকেই গ'ল মই কৈছোঁলে বেছি টান নহয় মই কথা এটা কওঁ ক মনত একো কথা লুকুৱাই নথবি আমি কি আৰু বেলেগ কাম একো কৰিব নোৱাৰোঁ নেকি আকৌ একেটা কথা এনেহে কৈছিলোঁ পাতে চিঙৰা খা ঠাণ্ডা হৈ গ'ল সত্য কিয় সত্য হা নাই ৰ এক মিনিট মই আহিছোঁ হেল্ল' কি সত্য তই কি কৰিছ বল চিঙৰ ঠাণ্ডা হ'ব ঠিকে আছ তই
जिससे चल रहा था मेरा गले जिंदगी कोई नहीं आया सुने मेरा जीवन कहीं नहीं चल रहा था ऐसे ही कितने ठोकरे खा के लिखना मैं चाहता हूँ हाथ में कलम लेके सुनो मेरे बात कैसे कटी रात परिवार भी नहीं दिया रोने को साथ परिवार भी नहीं दिया रोने को साथ महादेता মুখখন চকুৰে তিতা দেউতাক মোক এতিয়া হবি তই চিধা পৰিয়ালৰ দৃষ্টিত হলো এটা বেকাৰ নিজে নিজে ভাবি কৰিলো মই ধিকাৰ ধন নাই কাম নাই আছে মাথো প্ৰাণ পৰিস্থিতি এনেকুৱা জীয়াই থকা টান ভাবিলো মই নিজকে কৰি দিওঁ নষ্ট বুকুত ৰাখি দুখ কিমান হৈম আৰু কষ্ট মৰিবলৈ জেদ ধৰি কৰিলো মই ভাত হঠাতে কোনোবাই ধৰিলেহি হাত সপোনৰ বাটবোৰ পৰিলে যে পোহৰ সংগ্ৰামৰ জীৱনটোত মৃত্যু নহয় উত্তৰ মা দেউতা মুখখন চকুৰে তিতা দেউতাক মোক এতিয়া হবি তই চিধা পৰিয়ালৰ দৃষ্টিত হলো এটা বেকাৰ নিজে নিজে ভাবি কৰিলো মই ধিকাৰ ভাবি কৰিলো মই ধিকাৰ নিজে ভাবি কৰিলো মই ধিকাৰ জীৱনে মোৰ ল'লে এটা নতুন দিশ ভাবি ধৰিলো এতিয়া সকলো হ'ব ঠিক লগত গ'লো আগবাঢ়ি নাজানো গ'লো ক'ত আহি থাকিলো শুদ্ধ নহয় বাছি লোৱা পথ পৰিস্থিতি এনেকুৱা আছিল নিজক দিলো সঁহাৰি সকলো গ'লো ঠাইতে মই ভাল বেয়া পাহৰি পৰিস্থিতিয়ে নিলে মোক হেৰুৱাইছিল মোৰ বাট আহিল টকা ধন পইচা কাৰণ আহিছিল মাত ভাবিছিলো এতিয়া মই সুখত আছো পিছে সকলো মিছা দুদিনীয়া জীৱনটোত ধন পইচাৰ নিচা চকুত আছে চকু পানী ক'ব আছে কথা পৰিস্থিতিয়ে নিব সকলো লৈ যাব চকা লৈ যাব চকা পৰিস্থিতিয়ে নিব সকলো লৈ যাব চকা আরে কেলা ডাইলগটো সম্পূৰ্ণ কৰি ল'বলৈ দে পাতে পাতে যি হ'ল হ'ল আৰু মই একো কাম কৰিব নাই শুনচোন শুন না মই আৰু একো শুনিব নাই মই তোক আগতে কৈছিলোঁ যে তোৰ কাম ৰিক্স আছে বুলি আৰে গৌৰৱ তই এটা পুলিচৰ কাৰণে ভয় খাই গ'লি চা সত্য মই ভয় খোৱা নাই আজি এটা পুলিচ কৰিছে কালি ফ'ৰ্চ থাকিব তেতিয়া তই কি কৰিবি শুন না ৰ না আৰু কি কৰিবি?